নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ খবৰটো হৈছে পশ্চিম বংগত নিৰ্বাচনৰ পাছৰ হিংসাত্মক ঘটনাৰ তদন্তৰ দায়িত্ব CBIক প্ৰদান। পশ্চিম বংগত বিধানসভা নিৰ্বাচনৰ পাছত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ দায়িত্ব CBIক দিয়া হৈছে। কলকাতা উচ্চ ন্যায়ালয়ে সদৰি কৰিছে এই কথা। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হ'ব স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম অৰ্থাৎ SIT। কলকাতা আৰক্ষী বিষয়া হোমেন মিত্ৰা আছে এই SITত। কলকাতা উচ্চ ন্যায়ালয়ে কৈছিল যে নিৰ্বাচনৰ পাছত সংঘটিত হিংসাত্মক ঘটনাক লৈ ৰাজ্য চৰকাৰে একো নজনা ভাও ধৰি আছে। কিন্তু ন্যায়ালয়ে নিৰ্বাচনৰ পাছৰ এই ঘটনাক সত্য বুলি কৈছে। ন্যায়ালয়ৰ মতে মমতা চৰকাৰে ইয়াৰ বাবে দায়ী যদিও তেওঁলোকে এই কথা মানি লোৱা নাই। দ্বিতীয় খবৰটো হৈছে 4.5 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল আফগানিস্তান। ভূমিকম্পই জোকাৰিলে আফগানিস্তান। দিনৰ 11:22 অনুভূত হয় এই জোকাৰণি। 4.5 প্ৰাবল্যৰ ভূমিকম্প জোকাৰণি অনুভূত হয় আফগানিস্তানত। এতিয়ালৈকে এই ভূমিকম্পত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই। এইটো হ'ল ডবকাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন। ডবকা বনাঞ্চলৰ শালবাগানত বন্যহস্তীৰ সন্ত্ৰাস। বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক। নিহত লোকজন কাৰ্বি আংলং দেনগাঁৱৰ বিদ্যাৰাম ইংতি বুলি জানিব পৰা গৈছে। পশ্চিম কাৰ্বি আংলঙৰ কৃষি বিভাগৰ কৰ্মচাৰী আছিল বিদ্যাৰাম ইংতি। চতুৰ্থ খবৰটো হৈছে TMC যোগদানৰ পাছত আজি শিলচৰত উপস্থিত হ'ব সুস্মিতা দেৱ। আজি শিলচৰত উপস্থিত হ'ব সুস্মিতা দেৱ। তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত প্ৰথমবাৰলৈ শিলচৰত উপস্থিত হ'ব তেওঁ। দিল্লীৰ পৰা শিলচৰ বিমানবন্দৰত আহি উপস্থিত হ'বহি নেত্ৰীগৰাকী। বিমানবন্দৰৰ পৰা ৰেলীৰে তেওঁক নিয়া হ'ব শিলচৰ চহৰলৈ। 5 নম্বৰ খবৰটো হৈছে দেশত কৰোনা সংক্ৰমণ হ্ৰাস। নতুনকৈ COVID-19ত আক্ৰান্ত 35,168 জন। ভাৰতত হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। যোৱা 24 ঘণ্টাত দেশত নতুনকৈ 35,168 জন কৰোনাত আক্ৰান্ত। এই সময়ছোৱাত ভাৰতত 37,169 জন লোক সুস্থ হোৱাৰ বিপৰীতে 440 জনে হেৰুৱাইছে প্ৰাণ। এতিয়ালৈকে দেশত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 3,82,85,857 জনলৈ বৃদ্ধি পাইছে। আনহাতে আৰোগ্য হোৱা লোকৰ সংখ্যা 3,14,85,923 জনলৈ পাইছে বৃদ্ধি। উল্লেখ্য যে এতিয়াও ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 3,67,415 জন ৰোগী। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশত 55,05,075 জন লোকক ক'ভিড ভেকচিন দিয়া হৈছে। শেষৰ খবৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পিছত আন এটা পদক অসমৰ খেলুৱৈ। এইবাৰ কুঞ্জলতা বড়োৱে কঢ়িয়াই আনিলে দুটাকৈ সোণৰ পদক। দেশৰ হৈ প্ৰতিনিধিত্ব কৰি ইউনাইটেড ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত কুঞ্জলতা বড়োৱে আজুৰি আনিলে দুটাকৈ সোণৰ পদক। যোৱা 10ৰ পৰা 15 আগষ্টলৈ অনুষ্ঠিত হোৱা সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনৰ উদ্যোগত নেপালত হোৱা ইউনাইটেড ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি মহিলাৰ 100 আৰু 200 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে কুঞ্জলতা বড়োৱে। ওদালগুৰি জিলাৰ ভকতপাৰাৰ নিবাসী অশোক দৈমাৰীৰ পত্নী কুঞ্জলতা বড়োৱে ক্ৰীড়াৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰা ফলাফলত উৎফুল্লিত হৈ পৰিছে ভকতপাৰাৰ লগতে দৰং ওদালগুৰি ক্ৰীড়াপ্ৰেমী ৰাইজ। পদক লাভ কৰি কুঞ্জলতা বড়োৰ মন্তব্য কৰে যে মই যুৱ প্ৰজন্মৰ কাৰণে কাম কৰি যাম। BTC চৰকাৰে ঘোষণা কৰা 2 লাখ টকাৰে মই খেলৰ প্ৰতি থকা আগ্ৰহী খেলুৱৈসকলৰ কাৰণে খৰচ কৰিম। আমাৰ অসমত বহু ভাল মহিলা খেলুৱৈ আছে যিসকলে সুবিধা নোপোৱাৰ বাবে আজি আগবাঢ়ি যাব পৰা নাই। আনহাতে BTC অঞ্চলত ষ্টেডিয়ামৰ অভাৱ। সেইসমূহ অভাৱ পূৰণ কৰিবলৈ BTC চৰকাৰক আহ্বান জনালোঁ। এপছুৰ ভকতপাৰা আঞ্চলিক সমিতিয়ে উষ্ণ সম্বৰ্ধনা জনায় খেলুৱৈগৰাকীক। ইপিনে কুঞ্জলতা বড়োক BTR কাৰ্যবাহী সদস্য দাওবৈচা বড়োৱে BTR অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে এককালীনভাৱে 2 লাখ টকা সাহায্য ঘোষণা কৰে।
স্কুলীয়া দিনৰে পৰা ক্ৰীড়াৰ সৈতে জড়িত কুঞ্জলতা বড়োৱে 7 বাৰ ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে তেওঁৰ নেতৃত্বত এবাৰ অসমে চেম্পিয়নো হৈছিল। কুঞ্জলতা বড়োৱে চীন, জাপান, স্পেইন, ইটালীত মাষ্টাৰ্ছ এথলেটিকছৰ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।